এইটো তাৰমানে তাৰ মাকে কৈছে কেইজনমান তাৰ লগৰে ভিতৰত তাৰমানে অলপ আকেছ আছে বুলি কৈছে আকৌ সেইটো বহুত ডাঙৰকৈ এইটো প্লানিং আছিল আগৰ প্ৰায় ৰাহুল বসুমতাৰী মোৰ নিজৰ ভাই হয় এওঁ ইমান বেয়াকৈ তাৰমানে মাৰিছে আমি এইটো সহ্য কৰিব নোৱাৰোঁ কিয় আমাৰ তেজ এইটো সৰুৰ পৰা ল'ৰাটো ভাল আছিলে কোনো নিচাযুক্ত বস্তু নাখায় আজিলৈ তেনেকৈ ভালকৈ পঢ়িছে ভাল বহুত ধুনীয়াকৈ পঢ়িছে ল'ৰাটো ডক্টৰ কৰিছে আমাৰ এটা আশা আছিল এইটো আশাটো আমাৰ পূৰণ হোৱা নাই গতিকে আমি যোৰহাট পুলিচ প্ৰশাসনক যিমান অধিকাৰ আছে তেখেতসকলে সোনকালে কিবা পদ্ধতিৰে এইটো চলিউশ্যনটো ওলাবই লাগিব নহ'লে আমি এইবিলাক আমি সহ্য কৰিব নোৱাৰোঁ সেইটো তাৰমানে তাৰ মাকে কৈছে কেইজনমান তাৰ লগৰে ভিতৰত তাৰমানে অলপ আকেছ আছে বুলি কৈছে তাৰ মাকে যিটো কৈছে হ'ব পাৰে সেইটো ভিতৰত কিবা এটা আকেছ আছে সেইকাৰণে মানুহটোক তাৰমানে মাৰিলে ইয়াৰ ভিতৰত বহুত ডাঙৰ ৰহস্য আছে গতি সেইটো কামটো এইটো কৰি পাইছে আকৌ সেইটো বহুত ডাঙৰকৈ এইটো প্লানিং আছিল আগৰ প্ৰায় সেইটো প্লানিংটো তাৰমানে ইয়াতে খতম কৰিলে ইয়াতে গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ছাৰ সিহঁতে যাতে এইটো সোনকালে অতি সোনকালে এইটো একদম কেছটো ছল্ভ কৰিব লাগে 24 ঘণ্টা টাইম দিছিল আমাক এতিয়ালৈ 24 ঘণ্টা টাইম পাৰ হৈ গ'ল বেছি সময় আমি এইবিলাক সহ্য কৰিব নোৱাৰোঁ আমাৰ এইটোৱে ৰিকুৱেষ্ট আছে এইটো সোনকালে প্ৰশাসনে যাতে এইটো চলিউশ্যনটো সোনকালে ওলাই কিনে আমাক এইটো যিবিলাক বেয়া মানুহ এইটো সোনকালে ধৰিব লাগে আৰু ন্যায় শাস্তি দিব লাগে ডক্টৰ ৰাহুল বসুমতাৰী মোৰ নিজৰ ভাই হয় এওঁ ইমান বেয়াকৈ তাৰমানে মাৰিছে আমি এইটো সহ্য কৰিব নোৱাৰোঁ কিয় আমাৰ তেজ এইটো সৰুৰ পৰা ল'ৰাটো ভাল আছিলে কোনো নিচাযুক্ত বস্তু নাখায় আজিলৈ তেনেকৈ ভালকৈ পঢ়িছে ভাল বহুত ধুনীয়াকৈ পঢ়িছে ল'ৰাটো ডক্টৰ কৰিছে আমাৰ এটা আশা আছিল এইটো আশাটো আমাৰ পূৰণ হোৱা নাই গতিকে আমি যোৰহাট পুলিচ প্ৰশাসনক যিমান অধিকাৰ আছে তেখেতসকলে সোনকালে কিবা পদ্ধতিৰে এইটো চলিউশ্যনটো ওলাবই লাগিব নহ'লে আমি এইবিলাক আমি সহ্য কৰিব নোৱাৰোঁ সেইটো তাৰমানে তাৰ মাকে কৈছে কেইজনমান তাৰ লগৰে ভিতৰত তাৰমানে অলপ আকেছ আছে বুলি কৈছে তাৰ মাকে যিটো কৈছে হ'ব পাৰে সেইটো ভিতৰত কিবা এটা আকেছ আছে সেইকাৰণে মানুহটোক তাৰমানে মাৰিলে ইয়াৰ ভিতৰত বহুত ডাঙৰ ৰহস্য আছে গতি সেইটো কামটো এইটো কৰি পাইছে আকৌ সেইটো বহুত ডাঙৰকৈ এইটো প্লানিং আছিল আগৰ প্ৰায় সেইটো প্লানিংটো তাৰমানে ইয়াতে খতম কৰিলে ইয়াতে গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ছাৰ সিহঁতে যাতে এইটো সোনকালে অতি সোনকালে এইটো একদম কেছটো ছল্ভ কৰিব লাগে 24 ঘণ্টা টাইম দিছিল আমাক এতিয়ালৈ 24 ঘণ্টা টাইম পাৰ হৈ গ'ল বেছি সময় আমি এইবিলাক সহ্য কৰিব নোৱাৰোঁ আমাৰ এইটোৱে ৰিকুৱেষ্ট আছে এইটো সোনকালে প্ৰশাসনে যাতে এইটো চলিউশ্যনটো সোনকালে ওলাই কিনে আমাক এইটো যিবিলাক বেয়া মানুহ এইটো সোনকালে ধৰিব লাগে আৰু ন্যায় শাস্তি দিব লাগে হয় ৰাহুল বসুমতাৰী হত্যাৰ প্ৰতিবাদত আজি ওদালগুৰি উত্তাল হৈ পৰিছে কি দাবী জনায়
চাওক আমি নিখিল বড়ো ছাত্ৰ সন্থা ওদালগুৰি জিলাৰ তৰফৰ পৰা প্ৰথমে যিসকল ডক্টৰ ৰাহুল বসুমতাৰীৰ ঘৰৰ দুখী পৰিয়াল এওঁলোকক সমবেদনা আমি প্ৰথমে জ্ঞাপন কৰিছোঁ আৰু যিবিলাকে হত্যাকাণ্ড কৰিছে এওঁলোকক আমি নিখিল বড়ো ছাত্ৰ সন্থা ওদালগুৰি জিলাৰ তৰফৰ পৰা অতি শীঘ্ৰে ফাষ্ট ট্ৰেক কোৰ্টলৈ আনি তেওঁলোকক শাস্তি প্ৰদান কৰিবলৈকে আমি দাবী জনাইছোঁ আৰু অসম চৰকাৰলৈ আহ্বান জনাইছোঁ ডক্টৰ ৰাহুল বসুমতাৰী যিহেতুকে ডক্টৰী কাম কৰি আছিলে তেওঁলোকৰ ভৱিষ্যত ডক্টৰ ৰাহুল বসুমতাৰীৰ আস্থা আছিলে আশা আছিলে বহুখিনি ডাঙৰ সপোন আছিলে এই সপোনবোৰ যিহেতুকে পূৰণ কৰিব নোৱাৰিলে ইয়াৰ কাৰণে অসম চৰকাৰে অতি শীঘ্ৰে তেওঁলোকৰ মানে ৰাহুল বসুমতাৰীৰ মা দেউতাক কম্পেনচেশ্যন দিবলৈ কাৰণে আমি আহ্বান জনাইছোঁ আকৌ আমি আশা প্ৰদান কৰিছোঁ যে যোৰহাট আৰক্ষী যিহেতুকে দুখীয়ত্ব দিগন্ত তান্ত্ৰিক যেনেকৈ এৰেষ্ট কৰিছে তাৰ লগৰবিলাকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা ওদালগুৰি জিলাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ কিয়নো ডক্টৰ ৰাহুল বসুমতাৰী আমি জানাত এক শান্ত সুস্থ এজন চিকিৎসক আছিলে এইবোৰ মানুহক যেনেহে উচ্চ শিক্ষা ল'বলৈ কাৰণে যোৰহাটলৈ গৈছিল এনেকুৱা যদি হত্যাকাণ্ড যদি হৈ থাকে তেতিয়াহ'লে আমি অনুভৱ কৰোঁ অসমৰ যিকোনো ঠাইত অসমৰ মানুহে যদি নিৰাপদ যদি নাথাকে তেতিয়াহ'লে আমি ভাল শিক্ষা প্ৰদান কেনেকৈ ল'ব পাৰা বা বাহিৰ শিক্ষা প্ৰদান কেনেকৈ গভৰ্ণমেণ্টে দিব আৰু কেনেকৈ আমাৰ অঞ্চলৰ পৰা ভাল শিক্ষা ল'বলৈ কাৰণে উচ্চ শিক্ষা ল'বৰ কাৰণে বাহিৰত কেনেকৈ যাব ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা ওদালগুৰি জিলাৰ তৰফৰ পৰা অসম চৰকাৰলৈ আহ্বান জনাইছোঁ অতি শীঘ্ৰে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন যিহেতুকে অসম চৰকাৰৰ ভালেখিনি মানে কাম কৰি আছে সেয়াৰ বাবে আমি নিখিল বড়ো ছাত্ৰ সন্থা ওদালগুৰি জিলাৰ তৰফৰ পৰা ডিমাণ্ড কৰিছোঁ যিবিলাকে হত্যাকাণ্ড কৰিছিলে এওঁলোকক ফাষ্ট ট্ৰেক কোৰ্টলৈ আনি এওঁলোকক অতি শীঘ্ৰে শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা ওদালগুৰি জিলাৰ তৰফৰ পৰা আহ্বান জনাইছোঁ যিহেতু দেখা গৈছে এইটো এজনে হত্যা কৰা যেন নালাগে কিন্তু আৰক্ষী এজনক গ্ৰেপ্তাৰ কৰিছে হয়তো ইয়াতে দায়িত্ব সামৰিব এই ক্ষেত্ৰত কি কয় চাওক আজি দিগন্ত তান্ত্ৰীয়ে এনেকৈ মানে মন্তব্য দিছে যে এওঁ এজন মানে হাঁহ কুকুৰাক যে হত্যা কৰি মানে এনেকুৱা মানুহ এজনক হত্যা কৰিবলৈ কাৰণে চেষ্টা কৰিছে নিজে মানে অকলে হাঁহি হাঁহি যেন মাৰি পেলাইছে আমি তাক অকলে বুলি আমি ভাবা নাই ওদালগুৰি জিলাবাসী হিচাপে ইয়াত 4-5জন নিশ্চয় আছে লগ বন্ধু আছে এওঁলোকে কাৰোবাৰ ডাঙৰ হাত আছে ইয়াৰ কাৰণে সেইবিলাক কি কয় ইনভেষ্টিগেশ্যন কৰিবলৈ কাৰণে আমি আহ্বান জনাইছোঁ আৰক্ষী বিভাগক অসমৰ আৰক্ষী বিভাগক অসমৰ চৰকাৰক আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা অতি শীঘ্ৰে আমি আশা ৰাখিছোঁ যিহেতু আমাৰ যি দাবী পূৰণ যদি নকৰে তেতিয়াহ'লে আমি ডক্টৰ ৰাহুল বসুমতাৰীৰ কাৰণে ন্যায় জাষ্টিচ বিচাৰি ইয়ালৈ মানে তীব্ৰতৰ মানে আন্দোলন বা ন্যায় বিচাৰি আমি কোৰ্টলৈ যাবৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ